নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। বলক দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰত্যেকৰে জীৱনত সুখ আৰু দুখ বা হাঁহি আৰু কান্দোন থাকিবই। সুখ দুখ তথা হাঁহি কান্দোন এটা টকাৰ নিচিনা। এইটো পিঠি আনটো পিঠি নহ'লে চলিব নোৱাৰে। ঠিক তদ্ৰূপ সুখ দুখবোৰ তেনেকুৱাই যে মানুহে ভাবে যে মোৰ জীৱনতেই অকল দুখেই আছে, সুখ কেতিয়াও নাহে। তেনে নহয়। তাৰে ভিত্তিত মই আপোনালোকৰ ওচৰত আজি 2 লাইন ক'ব বিচাৰিছোঁ। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰেই একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ হ'লে 90% মাৰ্কৰ প্ৰয়োজন নাই। মাথো একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা আপুনি নিশ্চয় লাভ কৰিব। জীৱনত সেইসকল মানুহে দুখত থাকে যিসকলে হিচাপ কৰি থাকে তেওঁলোকৰ ওচৰত এইটো নাই সিটো নাই, এইজনে ঠগালে আনজনে এৰি গ'ল। সেইসকল মানুহে সুখত থাকে যাৰ ওচৰত বিশেষ একো নহ'লেও যিখিনি আছে তাৰ হিচাপ ৰাখে। এটা কথা সদায় মনত ৰাখিবা, কাৰোবাৰ উপদেশত সঠিক ৰাস্তা বিচাৰি পাব পাৰে, কিন্তু গন্তব্যস্থল নিজৰ কষ্টৰ বলতহে পোৱা যায়।